লোকসভা সমষ্টিক লৈ চন্দন বৰ্মাৰ নামটো খুব চৰ্চিত হৈ আছে যে ইউপিপিএলৰ হৈ তেখেতক প্ৰাৰ্থিত্ব প্ৰদান কৰাব বা তেখেতে ইউপিপিএলত যোগদান কৰিব। এই সন্দৰ্ভত মইতো নিৰ্বাচন আয়োগে কেতিয়া নিৰ্বাচনৰ দিন ঘোষণা কৰে তাৰ কাৰণে বাট চাই আছোঁ। 1.5 মাহ আগত মোৰো নাম চৰ্চা আছে। কোনে কৰে মই নাজানো। এইটো চন্দন ব্ৰহ্ম কেণ্ডিডেট হ'ব পাৰে তেনেকুৱা চৰ্চা ক'ৰ পৰা আহিছে মই নাজানো। যোৱাকালিলৈকে প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত একেলগে মিটিং কৰিছোঁ আমি। হয়, কিবা এটা কথা ওলাইছে চন্দন ব্ৰহ্ম BPFৰ প্ৰতি বেয়া পোৱা আছে বা মানে ভাল নাপায় আজিকালি। BPF এৰিব খোজে, UPPLৰ লগত কাম কৰিব খোজে, কিন্তু UPPLত সোমাব বুলি তেওঁ কথা কোৱা নাই আজিলৈকে। কোনোবা যদি তেওঁলোকে মানে বিনা স্বত্বত যদি নৈতিকভাৱে আমাক সহায় কৰে আমাৰতো ক'ব লগা নাই। আহিলে আমাৰ এইটো ল'ব নল'ব আৰু কেনেকৈ ল'ব, কিহৰ ভিত্তিত ল'ব, এইবিলাকত নিৰ্ণয় কৰিবৰ কাৰণে সভাপতি আছে আৰু ছিনিয়ৰ লিডাৰ আছে ৰণভেৰা নাৰ্জাৰী, ৰাজু নাৰ্জাৰী। দলত এইটো বিচাৰ বিবেচনা হ'ব আৰু তাৰপিছতে মই ক'ব পাৰিম। মই ক'বলৈ কোনো কৰ্তৃত্ব নাই ইয়াৰ ওপৰত। চন্দন ব্ৰহ্ম অহাটো এতিয়ালৈকে নিশ্চিত হোৱা নাই তাৰমানে? মই নাজানো, কাৰণ মই আৰু এতিয়া এইবিলাক বিষয়টো মোৰ বিষয় বুলি মই ধৰি নলওঁ। আহিলে আপোনালোকে কোকৰাঝাৰত যে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ কথা চলিছে, যদি আহে কিমানখিনি লাভ হ'ব বুলি ভাবে? প্ৰাৰ্থিত্বৰ কথা প্ৰদান আমাৰ দলৰ মাজত চলাই নাই। মই যোৱাকালিলৈকে প্ৰমোদৰ লগত কথা পাতিছোঁ। এই প্ৰাৰ্থিত্ব দিয়াৰ কথা মই শুনাই নাই, তেওঁ কোৱাও নাই। তেওঁ যদি বিনা স্বত্বত যদি প্ৰথম মানে UPPLক সেৱা কৰিব বিচাৰিছে, ইয়াত ক'ব লগা একো নাই। কিন্তু মানে প্ৰাৰ্থিত্ব প্ৰদানৰ কথা দলৰ মজিয়াত বা কোনো নেতাবিলাকৰ মাজত আজিলৈকে আলোচনাই হোৱা নাই। মোৰ লগতে আলোচনা হোৱা নাই। যদি হোৱা হ'লে যোৱাকালি ক'লেহেঁতেন। যোৱাকালি আমি থানিৰপুৰত আছিলোঁ। আৰু কথাটো হৈছে কি, নিৰ্বাচনৰ আগে এইবিলাক কথাটো বাহিৰত ওলায়। চন্দন ব্ৰহ্ম নিজেই কোৱা নাই UPPLত মানে জইন কৰিম বুলি, কোনোদিন কোৱা নাই। ক'ৰবাত লগ পাইছে, কাৰোবাৰ লগত ব্যক্তিগত আলোচনা কৰিছে, আমাক বেয়া পোৱাৰ কথা কৈছে আৰু লাগিলে UPPLক সহায় কৰিম বুলি কৈছে। সেইবিলাক কথাৰ ওপৰতে আমি দলীয় সিদ্ধান্ত ক'ব নোৱাৰোঁ। যদি চন্দন ব্ৰহ্ম আহে UPPLৰ লাভান্বিত হাইপথেটিকেল এইটো আৰু হাইপথেটিকেল বিষয়ৰ ওপৰত কিমান আলোচনা কৰিম। মানুহ আহিব মানে কিয় লাভ নহ'ব? চন্দন ব্ৰহ্মৰ ভোটটোতো অন্ততঃ এটা হ'লেও আমাৰ প্লাছ হ'ব না। কিন্তু এই বুলি দলীয় পৰ্যায়ত সিদ্ধান্ত লোৱা এটা ষ্ট্ৰেটেজিক বিষয় আৰু তাত কৰ্তৃত্ব অকল সভাপতি আৰু দলীয় বিষয়ববীয়াৰে আছে। থেংক ইউ।